এখন ভাল কিতাপ আৰু এখন সুন্দৰ হৃদয় বুজি পোৱাৰ ক্ষমতা কিন্তু সকলোৰে নাথাকে। বিপদৰ সময়ত কোনোৱে তোমাৰ কাষত নাথাকিব, সি যিমানে তোমাৰ আপোন নহওক কিয়। গাড়ী এখন নষ্ট হ'লে যিদৰে গাড়ীখন ভাল কৰি লোৱা হয়, পেলাই দিয়া নহয়, ঠিক তেনেকৈ সম্পৰ্ক এটাত ভুল বুজাবুজি হ'লে ভুলবোৰ শুধৰাই ল'ব লাগে। সম্পৰ্কটো নষ্ট কৰা উচিত নহয়। ভদ্ৰ আচৰণ, ভদ্ৰ ব্যৱহাৰ সকলোৰে পৰা আশা নকৰিবা, কাৰণ সকলোৱে এই দামী বস্তুটোৰ মালিক হ'ব নোৱাৰে। স্বাৰ্থ অবিহনে যিজনে তোমাৰ ওচৰত নাথাকে সেইজনক পাহৰি যোৱাই ভাল। মানুহে তোমাক তেতিয়াই বেয়া বুলি মতামত প্ৰকাশ কৰিব যেতিয়া তুমি উচিত কথা মুখৰ সন্মুখত কৈ দিবা। সেইজন শত্ৰুক কেতিয়াও ভয় নকৰিবা যিজনে তোমাক আক্ৰমণ কৰিছে, কিন্তু সেইজন বন্ধুক ভয় কৰিবা যিজনে তোমাৰ লগত অভিনয় কৰিছে। জীৱনত যদি উন্নতি কৰিব বিচৰা তেন্তে অকলে কিদৰে থাকিব লাগে বা যুঁজিব লাগে সেইটো শিকি লোৱা। যিজনে নীৰৱতাৰ ভাষা বুজি নাপায় সেইজনক তুমি চিঞৰি চিঞৰি কথা ক'লেও বুজি নাপাব। যিজনৰ মূৰত এবাৰ টকা আৰু ফেমিলিৰ টেনচন সোমাইছে সেইজনৰ হৃদয়ত আৰু প্ৰেমৰ স্থান নাথাকে।